প্ৰথমতে আপোনালোকক সকলোৱে মই সাংবাদিক বন্ধুসকলক ধন্যবাদ দিছোঁ আৰু মই ক'ব বিচাৰিছোঁ যিটো যেনেকুৱা অশান্তিৰ এটা পৰিৱেশ আছিলে আজি তাতকৈ ডাবল যে আজি এটা শান্তি প্ৰিয় হিচাপত আজি নেতাজীৰ তেখেতৰ যিটো মূৰ্তিৰ আধাচিলা কৰিব লগা হ'ল আমি সুন্দৰভাৱে ইমান হয়তো গেডাৰিঙত নহ'লহেঁতেন গতিকে আজি এইবিলাক বিতৰ্ক সব শেষ কৰি পেলাই আজি আমি নেতাজীৰ আধাচিলা আমি নিৰ্মাণ কৰিব পাৰিছোঁ। তাৰ কাৰণে আমাৰ চিঠিলা বাজাৰ তথা চিঠিলা অঞ্চলৰ ৰাইজক মোৰ আন্তৰিক শুভেচ্ছা থাকিল। আৰু এটা কথা মই ক'ব বিচাৰিছোঁ, এইটোক লৈ যিকোনো ধৰণৰ যদি মিডিয়াই আৰু যিকোনো মানে বিতৰ্ক যদি হৈছে এইবিলাক এইটোকে কেন্দ্ৰ কৰি হৈছিল। এইটো সঁচা সঁচি বুলি ক'ব গ'লে এই বিতৰ্কটো সঁচা নহয়। দেৱনাথৰ বিষয়ে হওক যাৰে বিষয়ে হওক মই ক'ব বিচৰা নাই কাৰো নাম মেনশ্যন কৰি, কিন্তু যেইবিলাকে বিতৰ্ক আহিছে এইটোক কেন্দ্ৰ কৰিহে হ'ব লগা হৈছিল। গতিকে এইবিলাকৰ কোনো সত্যতা নাই, মিছা কথা। এই বিশেষকৈ বেছি এটা মানে গণ্ডগোলৰ সৃষ্টি হোৱাৰ গতিকে আমি আগুৱাই আহি যেনেকৈ হওক আমাৰ ল'ৰাকেইটা বহুত এটা মানে ত্যাগ বিনিময় স্বীকাৰ কৰি আজি নিজৰ স্বাৰ্থ পৰিত্যাগ কৰাৰ পিছত নিজে পইচাবিলাক যে তেখেতসকলে বেলেগ কিবা কিবি কষ্টৰ মাজত ৰোজগাৰ কৰি যে আজি মূৰ্তি বনাৰ কাৰণে ইমান আগুৱাই আহিছে, তাৰ কাৰণে যিমান ল'ৰা মাখা আছে, যিমান এই অঞ্চলৰ ৰাইজ আছে, বাজাৰী তথা অঞ্চলবাসী সকলোকে মোৰ ধন্যবাদ থাকিল যে এনেকুৱা কাম আৰু আমি ভৱিষ্যত কৰিম বুলি এই অঞ্চলত এই ৰাইজৰ সন্মুখতে আমাৰ প্ৰতিশ্ৰুতি থাকিল। কিন্তু বস্তুবিলাক আলোচনাৰ মাধ্যমত ভাল এটা সুন্দৰ পৰিৱেশত হ'লে আমাৰ ভাল হ'ব বুলি মই আশা কৰিছোঁ। আৰু যেইবিলাক বিতৰ্ক হৈ গৈছিল এইবিলাকৰ এটাও মানে ভিত্তি নাই, ভিত্তিহীন কিছুমান কথা হৈছিল। এইবিলাক কথা কোনো ৰাইজে কিবা এই আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই কৈ দিছোঁ এইটো সঁচা নহয়, আচলতে এইবিলাক মিছা। চিতলাবাসীৰ কাৰণে খুব এটা আনন্দৰ দিন, কিয়নো আজি বিশেষকৈ চিতলা অঞ্চলত আজি প্ৰথমবাৰৰ কাৰণে নেতাজী সুভাষ চন্দ্ৰ বসুৰ যি প্ৰতিমূৰ্তি স্থাপন কৰিলে এই চিতলাবাসী ৰাইজে, তাৰ কাৰণে মই চিতলাবাসীৰ সকলো ৰাইজলৈ মোৰ আন্তৰিক শুভেচ্ছা এবং ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ এই বিশ্ব বৰেণ্য নেতাজী সুভাষ চন্দ্ৰ বসুৰ আজি এই চিতলা অঞ্চলত যি প্ৰতিমূৰ্তি স্থাপন কৰিছে তাৰ কাৰণে সকলো ৰাইজলৈ ইয়াত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী সকলো ৰাইজলৈ মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা থাকিল। কাৰণ এই অঞ্চলক আমি সৰুৰে পৰা যদি ল'ৰা ছোৱালীবোৰক কিবা শিকাই নাযাওঁ এই মানুহবোৰৰ কি অৱদান, আজিৰ দিনত এই নেতাজী সুভাষ চন্দ্ৰ বসু আমাৰ দেশ মাতৃৰ কাৰণে কি অৱদান আছে, আজি যদি ইয়াত এটা প্ৰতিমূৰ্তি নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি থাকে, আমাৰ ইয়াত যিমান ষ্টুডেণ্ট আছে ল'ৰা ছোৱালীবোৰ আহোঁতে যাওঁতে তেওঁ চাই যাব আৰু মনত থাকিব যে আমাৰ দেশ মাতৃৰ প্ৰতি থকা যি দেশ মাতৃৰ প্ৰতি থকা যি আমাৰ প্ৰেম দেশ প্ৰেম, সেই দেশ প্ৰেমটো আমাৰ সকলো মানুহৰ ভিতৰত সোমাই যাব। তাৰ কাৰণে মই আকৌ এবাৰ এই চিতলাবাসী ৰাইজলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান ডাঙৰ এটা মূৰ্তি ইমান ধুনীয়া এটা পৰিৱেশত আপোনালোকে স্থাপন কৰিছে, তাৰ কাৰণে আপোনালোকলৈ মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ। সকলোকে মই ধন্যবাদ দিছোঁ আৰু যিসকল যুৱ বন্ধুৱে এই প্ৰতিমূৰ্তি বা আবক্ষ মূৰ্তিটো স্থাপন কৰাৰ কাৰণে আগভাগ লৈছে তেওঁলোকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ এই কামত মই প্ৰশংসা জনাইছোঁ। সঁচাকৈ আমাৰ যিসকল নৱপ্ৰজন্ম নতুনকৈ অহা যিসকল আমাৰ যুৱক যুৱতী ছাত্ৰ ছাত্ৰী তেওঁলোকে আমাৰ স্বাধীনতা আন্দোলনত যিসকল ব্যক্তিয়ে অগ্ৰণী ভূমিকা লৈছিল, যিসকল ব্যক্তিয়ে নিজৰ সুখ স্বাচ্ছন্দ্য ত্যাগ কৰি ব্ৰিটিছ শাসনৰ পৰা আমাৰ দেশখনক মুক্ত কৰাৰ কাৰণে জীৱন উৎসৰ্গা কৰিছিল, তেওঁলোকক সকলোৱে স্মৰণ কৰাটো আমাৰ একান্ত প্ৰয়োজন। আৰু এই কথাটো মানে সোঁৱৰাব। গতিকে আজিৰ এই নেতাজীৰ যিটো প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে এইটো আমাৰ কাৰণে এটা গৌৰৱৰ কথা। আৰু সকলোৱে যাতে নেতাজীৰ আদৰ্শৰে অনুপ্ৰাণিত হয়, নেতাজীৰ দৰে যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকল অধ্যয়নপুষ্ট হয়, বিচক্ষণ হয়, তাকে কামনা কৰিলোঁ। ধন্যবাদ। আমাৰ চিতলা বাজাৰত নেতাজীৰ মূৰ্তি বনালৈ যিটো বিতৰ্ক হৈছে বা নানান ধৰণৰ মিডিয়াত মোৰ নামতো প্ৰচাৰ হৈছে, বেংগলী ফেডাৰেশ্যনৰ পৰা দিছে, তাতে সুকুমাৰ দেৱনাথ বাজাৰ প্ৰেচিডেণ্ট হয়। গতিকে এইটো মিডিয়াৰ ৰিপৰ্ট পাই
মই কাউণ্টাৰ দোৱাত তাতে মোৰ সুকুমৰ দেৱনাথৰ নাম আহিছে গতিকে মই এইটো বস্তু মোৰ বস্তুটো মই উঠাই লৈছোঁ সিহঁতৰ বস্তুটো উঠাই লৈছে হ'ব না ইয়াতে ৰাজুৰ ঘৰত বহি আমাৰ ফকুৰাগামৰ পৰা অহা বেংগলী ফেডাৰেশ্যনৰ আমাৰ মণ্টু দে ডাঙৰীয়া লগতে আমাৰ এই অঞ্চলৰ দিলদাৰ আলী ডাঙৰীয়া ৰাজু বিভিন্ন আমি ইয়াত বন্ধু বান্ধৱ লগত লৈ একেলগে আমি মিলামিলি হৈছোঁ সাংবাদিক বন্ধুসকলক লগতে গোটেই অসমবাসীক মই নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ চিটলাত এটা ক'ব গ'লে ঐতিহাসিক দিন বুলি ক'ব লাগিব, কাৰণ বিশ্ববৰেণ্য নেতাজী সুভাষ চন্দ্ৰ বসুৰ আজি আদৰ্শশিলা স্থাপন হ'ল। আৰু প্ৰথমতে মই চিটলা অঞ্চলৰ আমাৰ চিটলা আঞ্চলিক বেংগলী ফেডাৰেশ্যনক অগ্ৰণী ভূমিকা লোৱাৰ কাৰণে আৰু আমাৰ বিভিন্ন দল সমৰ্থককে মই ধন্যবাদ জ্ঞাপন কৰোঁ, কাৰণ আজি ইমান এটা মানে ডাঙৰ মানুহৰ মানে আমাৰ বিশ্ববৰেণ্য নেতাৰ যে আধাৰশিলা আজি আৰম্ভ কৰিলে যাতে কামটো সম্পূৰ্ণ হয়। আৰু ইয়াৰ আগতো ইয়াত অলপ বিতৰ্ক হৈছিল, যি হওক মই সবকে অনুৰোধ জনাম যাতে এইবিলাক চব পৰিহাৰ কৰি আমি যাতে সকলোৱে আগৰ দৰে চিটলা যাতে মিলা প্ৰীতিৰে আমি থাকিব পাৰোঁ, এইখিনি মই সবকে অনুৰোধ জনাইছোঁ। আজি আমাৰ ইয়াত চিটিলা বজাৰত ক'বলৈ গ'লে আমাৰ এখন এই পিছপৰা অঞ্চলত আমি মানে সংগঠন আৰু ৰাইজে মিলি জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে মিলি আজি আমি ইয়াত উপস্থিত হৈ যে নেতাজীৰ প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ গৈ আছোঁ। এইটো আমাৰ আজি এটা গৌৰৱময় দিন, উজ্জ্বল দিন। আজি আমি ক'ব পাৰোঁ যে আমাৰ এই চিটিলা অঞ্চলত যে আমি এখন মূৰ্তি যে স্থাপন কৰিবলৈ গৈ আছোঁ, এইটো মানে বিৰাট এটা ডাঙৰ কথা যে আমাৰ এই অঞ্চলত আজিলৈকে কোনো এটা মূৰ্তি স্থাপন কৰিবলৈ কোনোৱে আগবঢ়া নাই। গতিকে আমি ৰাইজৰ সহায় লৈ আগবাঢ়ি আহিছোঁ। গতিকে সকলোকে আমাৰ এই মূৰ্তি স্থাপন কৰিবলৈ যাওঁতে সকলোৱে সহযোগিতা কৰি আছে আৰু জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে যেন আমাক সহায় সহযোগিতা আগবঢ়ায় তাৰ কাৰণে আমি কামনা কৰিছোঁ। আমাৰ ইয়াত এই প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ যাওঁতে আমাৰ মাজত যি বাক বিতংগতা সৃষ্টি হৈছিল, এইবিলাক আজিৰ পৰা একো নাই, সকলো নিষ্পত্তি হৈ গ'ল। গতিকে আমি এতিয়া সকলোৱে একেলগে কাম কৰি যাম আৰু একেলগে আমি এই মূৰ্তিটো স্থাপন কৰি আমি ইয়াত এনেকুৱা এখন মানে দেখাই দিব বিচাৰিছোঁ যে চিটিলা অঞ্চলত যে বিভিন্ন জাগাৰ মানুহ আমাৰ ইয়াত আহিব, আমাৰ এই প্ৰতিমূৰ্তি চাবলৈ আহিব যে আমি মূৰ্তিটো ইয়াত স্থাপন কৰিবলৈ গৈ আছোঁ, যে আমাৰ এই চিটিলা অঞ্চলৰ যেনে আমাৰ মানে উন্নতি হয়, ধন্য হয়, তাৰ কাৰণে আমি কামনা কৰিছোঁ।